নমস্কাৰ ফ্ৰেণ্ডছ, আচলতে আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে যে অহাকালি 15 ডিচেম্বৰ তাৰিখে টেটৰ ৰিজাল্ট ঘোষণা হ'ব। ইতিমধ্যে সকলো এই খবৰটো নিশ্চয় জানিব পাৰিছে, কিন্তু বহুতে এই খবৰটোক ফেক বুলি কৈ আছে। এই খবৰটো মিছা, অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, গতিকে অহাকালি টেটৰ ৰিজাল্ট দিয়া খবৰটো মিছা, এনেকুৱা ধৰণৰ কথা বহুতে কৈ আছে। কিন্তু মই আপোনালোকক দেখুৱাব বিচাৰোঁ যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ পেজত এই কথাটো উল্লেখ কৰিছে, আপলোড কৰিছে। আপোনালোকে নিশ্চয় দেখিছে ইয়াতে। গতিকে এইটো ফেক কেতিয়াও হ'ব নোৱাৰে, ইয়াৰ সত্যতা 100% আছে, কিয়নো মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যেতিয়া নিজৰ পেজত এই অফিচিয়েল নটিফিকেশ্যনখন আপলোড কৰিছে অহাকালি ৰিজাল্ট দিয়াৰ দিনটো ঘোষণা কৰি, গতিকে এইটো ফেক হ'বই নোৱাৰে। গতিকে মই এই খবৰটো আপোনালোকক দিব বিচাৰিছোঁ, যিসকলে ফেক বুলি ভাবি আছে বা দাবী কৰিব বিচাৰে ফেক বুলি। গতিকে আপোনালোকে ইয়াতে দেখিছে অফিচিয়েল নটিফিকেশ্যনত দ্য ৰিজাল্ট অফ জেনেৰেল টেট LP UP উইল বি এভেইলেবল 11 AM of 15 ডিচেম্বৰ 2021 আৰু ভিজিট লিংক দুটা দিছে তেখেতে সেৱা অনলাইন। গতিকে sevaonline.com তাত ৰিজাল্টটো আপলোড হ'ব আৰু এইখন পাব্লিক নটিচ তেখেতৰ পেজত আপলোড কৰিছে। আৰু এই নটিফিকেশ্যনখন আপোনালোকে নিশ্চয় দেখিছে। এই নটিফিকেশ্যনখন মতেই কালি ৰিজাল্ট দিয়াটো 100% সত্য। গতিকে যিসকলে ফেক বুলি ভাবি আছে, মই ইয়াৰ আগত আপলোড কৰা ভিডিঅ'টোত বহুতে ফেক নিউজ বুলি মেছেজ কৰিছিলে, বহু সংখ্যক বন্ধুৱে। গতিকে মই তেখেতসকলক জনোৱাৰ উদ্দেশ্যে এই সত্যতাখিনি প্ৰকাশ কৰিলোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যেতিয়া আপলোড দিছে তেওঁৰ নিজা পেজত, গতিকে এইটো নিশ্চয় 100% সত্যতা আছে, এইটো ফেক কেতিয়াও হ'ব নোৱাৰে। তেনেহ'লে বন্ধুসকল, কালিলৈ আপোনালোকে অপেক্ষা কৰক। দিনৰ 11 বজালৈকে 11 বজাত ফলাফল আপলোড হ'ব। আপোনালোকে দুটা লিংকত চেক কৰিব পাৰিব। হয়তো কিছু সময় লিংককেইটা ছাৰ্ভাৰ ডাউন হ'বও পাৰে, তাৰ বাবে আপোনালোকে চিন্তিত হ'ব নালাগে। লাহে লাহে নিশ্চয় আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। মই আপোনালোক আটাইলৈ, মোৰ শুভাকাংক্ষী সকলো বন্ধুলৈ আপোনালোকক আন্তৰিক অভিনন্দন যাচিলোঁ তথা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলোৰে বাবে, সকলোৰে পৰীক্ষা ভাল হওক, সকলোৰে কালি আনন্দৰ হাঁহি বিৰিঙক সকলোৰে মুখত। আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কাৰ কাৰ পৰীক্ষা ভাল হ'ল। গতিকে মই আপোনালোকৰ মতামতলৈ অপেক্ষাৰত। কালিৰ দিনটো আপোনালোক আটাইৰে বাবে শুভ হওক। ধন্যবাদ।